নমস্কাৰ। আপুনি কি জানেনে গুগলত সদায় 8.5 বিলিয়ন মানুহে সাৰ্চ কৰি আছে। এইটো এনেকুৱা হৈ গৈছে পৃথিৱীত মানে যিমান মানুহ আছে সদায় কোনোবা না কোনোবাই একবাৰ না একবাৰ কিবা না কিবা এটা সাৰ্চ কৰিছে। কিন্তু এইটো একো ডাঙৰ কথা নহয়। ইতকে ডাঙৰ কথা যে এইবিলাক সব বস্তুটো ফ্ৰী। গুগলৰ প্ৰত্যেকটো প্ৰডাক্টে ফ্ৰী। আমি ইউটিউব চাওঁ ফ্ৰী, জিমেইল ব্যৱহাৰ কৰোঁ ফ্ৰী, গুগল মেপ চাওঁ ফ্ৰী। গুগলৰ ইমানবোৰ প্ৰডাক্ট ফ্ৰীত আমি চলাৰ পাছতো গুগলৰ মাৰ্কেট কেপ কিমান জানেনে? 2 ট্ৰিলিয়নতকৈ বেছি। এইবোৰ কেনেকৈ হয় আৰু মানে কি চিষ্টেমত হয়? এইটো কেনেকৈ ইমান বস্তু মানে গুগলে ফ্ৰী দিয়াৰ পাছতো গুগলে ইমান ধনী কোম্পানী হৈ গ'ল। আহক বন্ধুসকল, আজি আমি জানো যে গুগলে ক'ৰ পৰা ইমান পইচা ইনকাম কৰে। প্ৰথমে এইটো শুনক যে গুগল আৱিষ্কাৰ হৈছিল 1998ত এটা কলেজ প্ৰজেক্টত। লেৰী পেজ আৰু চাৰ্গে ব্ৰিনে পৃথিৱীৰ গোটা ইনফৰ্মেশ্যনবোৰ অৰ্গেনাইজ আৰু একচেছেবল কৰিবৰ কাৰণে মানে গুগলক বনাইছিল। প্ৰথমে গুগল মাত্ৰ এটা চাৰ্চ ইঞ্জিন আছিল, যিটো নেকি এনেকৈ দেখা পায়। একচুৱেলি গুগল নামটো ইনস্পায়াৰ হৈছে গুগলৰ পৰা। গুগল হ'ল এটা নাম্বাৰৰ নাম, যেনেকৈ 1ৰ পিছত 2টা শূন্য লগালে 100 হয়, বা 1ৰ পিছত 3টা শূন্য লগালে 1000 কয়। ঠিক তেনেদৰে 1ৰ পিছত 100টা শূন্য হ'লে সেইটোক মানে গুগল বুলি কয়। গুগল নামটো কোম্পানীয়ে এইকাৰণে দিছিল যে আমাৰ কোম্পানীয়ে মানে ইমানখিনি মানে কি ইনফৰ্মেশ্যন কালেক্ট কৰিব। গুগলে 2000 চনতে সবচে ডাঙৰ আপডেট দিছিল। গুগলে 2000 চনত এডৱৰ্ডছ ছিষ্টেম ইন্ট্ৰডিউচ কৰিছিল, যাক আজি আমি গুগল এড বুলি কওঁ। ইয়াৰ কাৰণে বিজনেছ মাৰ্ক কৰা মানুহবিলাকে তাৰমানে পইচা দিব পাৰে গুগলক নিজৰ এড দেখাবৰ কাৰণে। ভিডিঅ'টোৰ আগত কথা পাতিম যে গুগলৰ সকলোতকৈ ডাঙৰ প্ৰডাক্ট কেনেকৈ হ'ল। কিন্তু কিছু বছৰ পাছতে লাহে গুগলে মানে বহুত জবৰদস্ত প্ৰডাক্ট কিছুমান ওলাইছে। যেনেকৈ 2004ত গুগলে জিমেইল ইন্ট্ৰডিউচ কৰিল। 2000 পাছত গুগল মেপ ইন্ট্ৰডিউচ কৰিলে, যিটো নেকি পুৰা দুনিয়াৰে নক্সাই সলাই দিছে। 2006ত ইউটিউব ইন্ট্ৰডিউচ কৰিলে, যিটো নেকি আপুনি এতিয়া ভিডিঅ' চাই আছে। বহুতে আজিলৈকে এইটোও নাজানে যে ইউটিউব প্ৰথমে বেলেগ এটাহে কোম্পানী আছিল, তাৰপিছত গুগলে ইউটিউবক কিনি লৈছে। 2008ত আকৌ গুগল এণ্ড্ৰইড ওলালা, যিটো নেকি চব মোবাইলতে ইউজ হয়। সিটো বছৰতে গুগলে গুগল ক্ৰম ওলালা, যিটো নেকি আজিৰ তাৰিখত সবচে ফেমাছ গুগল ক্ৰম। এনেকৈ আৰু আগত যাই কিনে গুগলে বহুত বস্তু বনাইছে, যেনেকৈ গুগল পিক্সেল ফোন আৰু ক্ৰমবুক, লেপটপ আৰু স্মাৰ্টফোন ডিভাইচেছ, বহুত বস্তু কিবাকিবি আছে। এইবিলাক শুনি কিনে আপোনাৰ এনেকুৱা লাগি আছে যে গুগলে যিবিলাক প্ৰডাক্ট ওলাইছে সেইবিলাক বস্তু মানে চব মানে ছাকচেছফুল হৈ গৈছে, কিন্তু এনেকুৱা নহয়। গুগলে বহুত এনেকুৱা প্ৰডাক্টটো ওলাইছে যিবিলাক তাৰমানে ফেইল মাৰি দিছে। এইটো চাওক, গুগলে নিজৰ গুগল প্লাছ ছ'চিয়েল মিডিয়া এপছ এটা বনাইছিল ফেচবুকক কম্পিটিশ্যন কৰিবৰ কাৰণে। এইটো কিন্তু গুগলৰ ফেইল মাৰি দিছে। গুগল হেংআউট এটা মেছেজ কৰা এপ, যিটো নেকি 2022 চনত বন্ধ কৰি দিছে। গুগল নেক্সাছ টেবলেট, এইটো এটা সময়ত বহুত পপুলাৰ আছিল, এইটো গুগলে বন্ধ কৰি দিব লগা হৈ গৈছে। গুগল পডকাষ্ট, গুগল গ্লাছ, গুগল ৱেব, গুগল ৰেডাৰ। উইকিপিডিয়াত যাই কিনে চাব পাৰে গুগলৰ এনেকুৱা 200টা এপছ আছে য'ত নেকি ফেইলিয়াৰ মানে হৈছে। এইবিলাক গোটাই ছাকচেছ আৰু ফেইলিয়ৰ মাজতে গুগলে সকলোতকৈ বেছি পইচা ক'ৰ পৰা ইনকাম কৰে আপুনি জানেনে? সকলোতকৈ পুৰণা বিজনেছ মডেল গুগল চাৰ্চ এড পৰা। টোটেল $280 বিলিয়ন ৰেভিনিউ আছে। তাৰমানে গুগলে 2022ত পইচা যিখিনি ইনকাম কৰিছে ক'ৰ পৰা কৰিছে। স্ক্ৰীনত চাব পাৰে আপুনি গুগলৰ 2022ৰ ৰেভিনিউ ব্ৰেকডাউন, য'ৰ পৰা নেকি 58% পইচা মানে 162 বিলিয়ন পইচা গুগল চাৰ্চ এডৰ পৰা আহি আছে। তাৰপিছত ছেকেণ্ড নাম্বাৰটো হ'ল গুগল নেটৱৰ্ক এডছ, যিটো বেলেগ ৱেবছাইটৰ পৰা এডবিলাক দেখা হয় বা গুগলৰ লগত পাৰ্টনাৰশ্বিপ কৰা হয়। তাৰ পৰা গুগলে $32 বিলিয়ন ইনকাম কৰে। থাৰ্ড নাম্বাৰৰ হ'ল ইউটিউব এডছ, য'ৰ পৰা $29 মিলিয়ন ইয়াৰ পৰা আহে। তাৰমানে ইউটিউবত ভিডিঅ' চাই থাকোঁতে যোনটো এডছ আপুনি দেখা পায়, এইটো এডছৰ কাৰণে ইউটিউবাৰবিলাকৰ ইনকাম হয়।
ইয়াৰে পইচাবোৰ যোনে এডছ দেখাবৰ কাৰণে পইচা দিয়ে মানে পইচাটো দুটা ভাগত ভাগ হয় 45% পইচা গুগলৰ লগত থাকে আৰু 55% পইচা ইউটিউবাৰৰ লগত যায় কিছুমান গুগল প্লে ষ্টৰৰ এপছ যিবিলাক গুগলৰ লগত বেচে সেইবিলাক 70% যোনে বেচে তাৰ লগত থাকে আৰু যোনে গুগলৰ লগত 30% থাকে পইচা যোনটো এইটো এপছ বেছি আৰু ফোন লেপটপ বেছি কিনে পইচা কামায় সেইটো আহে 4 নম্বৰত $29 মিলিয়ন লাষ্টত গুগল ক্লাউড তাৰ পৰা $26 বিলিয়ন গুগলে ইনকাম কৰে তো বন্ধুসকল গুগলে ইমান পইচা ইনকাম কৰি আছে তো পইচাবিলাক খৰচ ক'ত কৰে এইটো কথা পাৰ্ট 2ত গম পাব গতিকে ভিডিঅ'টো এইখিনিতে সামৰিলোঁ ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাওক ধন্যবাদ